Hey guys, welcome back to my channel. Hey, Assamese Brahmaputra Parot. Itu hoise Ujan Bazar Ghat. So এতিয়া আমি যাম উমানন্দ ঘাটলৈ। এইবিলাক হৈছে ফেৰী। সেইটো হৈছে উমানন্দ। ইয়াৰ পৰা ফেৰী যাব। এই বলা বলা বলা। বলা ভিডিওটো আৰম্ভ কৰো। চাপ মাৰিলো। বাপ ৰে বাপ। অৱশ্যে আমাৰে ভুল হৈছে। আমি বেলেগ সাইডে দি আহিছো। ইহঁতক কলে কি হ'ব? ইহঁতক কলে ইহঁতক গভৰ্ণমেণ্টে বহুত একবাৰ সৰুতে গৈছিলো। এই বহুত সৰুতে। তাকে তো শিৱসাগৰত যাওঁতে গোটেই চাইছো তেতিয়া যোৱা নাই। ইয়াতে বাচ্চাবিলাকে ক্ৰিকেট খেলি আছে। ইহঁতৰে লাইফ বেটাৰ। চ' এতিয়া গৈ আছো আমি জাহাজৰ ফালে, মানে পানী জাহাজ। কিমান আধা ঘণ্টা চ' ইয়াতে অকণমান দেৰি হ'ব আমাৰ, আধা ঘণ্টামান লাগিব। চ' এতিয়া কি কৰোঁ ভাবোঁ। কি ৱেইট কৰিব নেকি? যদি আহিটোতো কৰি উপায় নাই ন। চ' ইয়াতে আধা ঘণ্টা টাইম লাগিব, বাট আমি ষ্টিল ৱেইট কৰিম, কাৰণ আহিছোঁ যেতিয়া যামেই ন। ভিতরে না যাও। চ' জাষ্ট আহি পালোঁ উমানন্দ। এইখন আছিল আমাৰ ফেৰী। এতিয়া যাম আমি ওপৰ ফালে। ইয়াতে মোৰ কেমেৰাটো কিবা এটা প্ৰব্লেম দি আছে, এইটো অফ হোৱা নাই তেতিয়াৰ পৰা। এতিয়া যাম ওপৰত। সেইটো হৈছে মন্দিৰ। চাবলৈ মূৰত খুন্দা হ'ব দেখাই আছে। ৱাৰ্ণিং। মোৰ নিচিনা লাম্বা মানুহৰ কাৰণে আৰু বেছি ৱাৰ্ণিং এইটো। এয়া হৈছে ওপৰৰ দৃশ্য। চ' এতিয়া ভিতৰত যাওঁ। ভিতৰত মোবাইল নিয়া নিষেধ। চ' মোবাইল নিব। এইটো হৈছিলে মেইন মন্দিৰ। তাৰ পৰা আহিলোঁ। ইয়াতে কিবা এটা মন্দিৰ আছে, এতিয়া ইয়াতে যাম। এইটো যদি আপোনালোকে চিনি পাইছে, এইটো হৈছে ৰোপৱে, যিটো মানে গুৱাহাটীৰ পৰা এইটো চাইডে নৰ্থ গুৱাহাটীলৈ বনাই আছে। ইয়াৰ ওপৰতে গৈছে ইয়াৰ তাৰ এইটো ৰোপৱে, যদি আপোনালোকে দেখা পাইছে। এতিয়া ভক্তৰ লাইন লাগি গৈছে পূৰা। চ' এতিয়া আমাৰ বাৰু হ'ল, আমি যাওঁ ইয়াৰ পৰা এতিয়া। চ' দৰ্শন কৰি আহিলোঁ ওপৰৰ পৰা। এতিয়া যাম তলত। এইটো হৈছে ব্ৰহ্মপুত্ৰ। এণ্ড এইটো হৈছিলে ওপৰত মন্দিৰ। তাৰ পৰা আহিলোঁ, এতিয়া যাম তলত। চ' এতিয়া উমানন্দ চোৱা হ'ল। এতিয়া আমি ঘৰত যাওঁ। মানে এইফালে আছিল উমানন্দ, আমাৰ চোৱা হ'ল। এইফালে আমি এতিয়া ঘৰত যাম। চ' ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, বাই বাই।